নমস্কাৰ, তোমালোকৰ সমাজ বিজ্ঞানৰ পাঠত থকা স্কেল, ছবি, নক্সা আৰু মানচিত্ৰ পাতি আলোচনা কৰিম। আজি আমি স্কেল, ছবি, নক্সা আৰু মানচিত্ৰৰ বিষয়ে কিছু কথা জানো আহা। স্কেল কোনো বস্তুৰ দিশ, পুতল, ওজন, শীতলতা, তাপ আদি জুখি চাবৰ কাৰণে ব্যৱহাৰ কৰা নিৰ্দিষ্ট এককযুক্ত সঁজুলিকে স্কেল বুলি কোৱা হয়। এতিয়া তোমালোকে জানানে বেলেগ বেলেগ স্কেলৰ একক বেলেগ বেলেগ হয়, যেনে চেণ্টিমিটাৰ, মিটাৰ, লিটাৰ, চেণ্টিগ্ৰেড ইত্যাদি। যেনেকুৱা আমি জ্বৰ জুখিবলৈ ব্যৱহাৰ কৰোঁ থাৰ্মোমিটাৰ, হয়নে? আৰু বতৰ জুখিবলৈ ব্যৱহাৰ কৰোঁ বেৰমিটাৰ। আৰু বস্তু বাহানি জুখিবলৈ আমি দাগা পাল্লা ব্যৱহাৰ কৰোঁ, হয়নে? ইয়াতে এটা স্কেলৰ ছবি দেখুওৱা হৈছে। ইয়াতে মন কৰিবা এই স্কেলৰ ছবিটোত কিছুমান সৰু সৰু দাগ কটা আছে আৰু এই সৰু সৰু দাগৰ একোটা ভাগক মিলিমিটাৰ বুলি কোৱা হয় আৰু এনেকুৱা সৰু সৰু 10টা ভাগক 1 চেণ্টিমিটাৰ বুলি কোৱা হয়। স্কেলৰ ব্যৱহাৰ। স্কেলৰ সহায়ত এটা ডাঙৰ ছবি আমি সৰু কৰি বহি থাকিব পাৰোঁ, হয়নে? আৰু সৰু বস্তুক ডাঙৰ কৰিও আঁকি দেখুৱাব পাৰোঁ। যেনেকুৱা ফলি, বহী আদিত আস্তনা বা জোখা কামৰ বাহিৰেও স্কেলৰ সহায়ত আমি নক্সাও আঁকিব পাৰোঁ। এতিয়া নক্সা মানেনো কি? আহা নক্সাৰ বিষয়ে জানি লওঁ। নক্সা কোনো এটা বস্তুৱে দীঘে পুতলে যিমানখিনি ঠাই আগুৰি থাকে তাক ৰেখাচিত্ৰৰ সহায়ত আঁকি দেখুৱাকে নক্সা বুলি কোৱা হয়। এতিয়া তোমালোকক এটা নক্সাৰ চিত্ৰ দেখাই দিছোঁ, চাবা। তোমালোকে মন কৰিবা এইটো হৈছে এটা ঘৰৰ নক্সা। এতিয়া তোমালোকৰ ঘৰখনে তুমি চিন্তা কৰি চোৱা যে ইমান ডাঙৰ ঘৰখন আমি কেনেকৈ বহি থাকিব পাৰিম? নোৱাৰিম, নহয় জানো? সেইকাৰণে আমি কিছুমান সহজ উপায়েৰে ইয়াক আঁকিব পাৰোঁ। যেনেদৰে তোমালোকৰ ঘৰটো যেনিবা দীঘলে 20 মিটাৰ আৰু বহলে 10 মিটাৰ। তুমি ইমান ডাঙৰ এইটো বহীত অংকন কৰিব সম্ভৱ নহয়। সেইকাৰণে আমি ঘৰটোৰ 1 মিটাৰ দিশ আৰু পুতল বুজাবলৈ আমাৰ বহীত 1 চেণ্টিমিটাৰ ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি 1 চেণ্টিমিটাৰ স্কেলৰ হিচাপত নক্সাখন আমাৰ বহীত অংকন কৰিব পাৰোঁ, হয়নে? কোনো ধৰণৰ জোখ মাখ নোহোৱাকৈ কেতিয়াও নক্সা আঁকিব নোৱাৰি। এতিয়া ছবি মানে কি? আহা ছবিৰ বিষয়ে কিছু কথা জানো। ছবি কোনো এটা বস্তুৰ হুবহু ৰূপটো আঁকি দেখুৱাকে ছবি বুলি কোৱা হয়। তোমালোকক এটা ছবি মই দেখুৱাই দিছোঁ। এইটো কিহৰ ছবি ধৰিব পাৰিছানে? এইটো এটা আমৰ ছবি হয়। ইয়াত চোৱা আম দেখিবলৈ যেনেকুৱা তাৰে হুবহু ৰূপটো আঁকি দেখুৱাইছে, হয়নে? আৰু তোমালোকে জানানে কেমেৰাৰো বিভিন্ন ধৰণৰ ছবি তোলা হয়। মানচিত্ৰ পৃথিৱীৰ উপৰিভাগত নদ, নদী, পৰ্বত, পাহাৰ, সাগৰ, মহাসাগৰ, হ্ৰদ, মৰুভূমি আদি আছে। মহাদেশ, দেশ, ৰাজ্য, জিলা, নগৰ, চহৰ, গাঁও আদিৰ নামেৰে স্থলভাগক বুজোৱা হয়, হয়নে? পৃথিৱীৰ উপৰিভাগত এইবোৰৰ অৱস্থিতি চিনি উলিয়াবলৈ যি চিত্ৰ ব্যৱহাৰ কৰা হয় সেইবোৰকে মানচিত্ৰ বুলি কোৱা হয়। বেলেগ বেলেগ উদ্দেশ্যত ভিন ভিন মানচিত্ৰ ব্যৱহাৰ কৰা হয়। তদুপৰি চহৰ, ৰেল ষ্টেচন, নদী, পৰ্বত, মৰুভূমি আদি অৱস্থিতি বুজাবলৈ একোটা চিহ্ন ব্যৱহাৰ কৰা হয়। তোমালোকে চোৱা ইয়াত পৃথিৱীৰ উপৰিভাগত থকা দেশ, বিদেশ, সাগৰ, মহাসাগৰ আদিৰ মানচিত্ৰ আছে। তেনেদৰে আমাৰ দেশ, ৰাজ্য, জিলা আদিৰো মানচিত্ৰ আছে। তোমালোকক মই আমাৰ দেশ, ৰাজ্য আৰু জিলাখনৰ মানচিত্ৰ দেখুৱাই দিছোঁ, মন কৰিবা। এইটো হৈছে আমাৰ দেশ ভাৰতবৰ্ষৰ মানচিত্ৰ আৰু এইখন হৈছে অসমৰ মানচিত্ৰ। এতিয়া আমাৰ জিলাখনৰ মানচিত্ৰ চাওঁ আহা। এইখন হৈছে আমাৰ জিলা বঙাইগাঁৱৰ মানচিত্ৰ। আজিলৈকে এইখিনিয়ে। নমস্কাৰ।